ডিফুৰ মানুহ আপুনি মই পোৱা নাই বুলি কৈছে আপুনি আহক কোন হয় আপুনি টাউন কমিটিৰ কথা কোৱা নাই ডেন্টাল টিচাৰ্ছৰ কথা কৈছো কথা নহয় দৰমহা পোৱা নাই এইটোৱে কথা দিব বুলি কৈ আছো দিবহে পোৱা নাই নহয় আমি শিক্ষা বিভাগৰ যি নেকি পোৱা লগা স্বৰূপ আমি দেখিছে কি আপোনালোকে মোৰ মতে আমেৰিকাতো হোৱা নাই 7 দিনত কামটো শেষ কৰি 30 crores বিল ওলালে কিন্তু অৰ্ডিনাৰী মানুহে 1 লাখ টকাৰ এটা কন্ট্ৰেক্ট পাব সেইজন মানুহে ক'তবা সেলফ হেল্প গ্ৰুপৰ পৰা 50,000 মান ইন্টাৰেষ্টত ধাৰ লৈ আহিব কন্ট্ৰেক্ট কামটো শেষ কৰিব বিল পাব 2 বছৰ পিছত যেতিয়া বিল পাব সেই নিজৰ যিটো ধাৰ সেইটো কমপ্লিট নহয় এনেকুৱা অৱস্থাত আছে সেইটো উন্নয়ন আৰু যিটো ৰাস্তাৰ কথা কৈছে বিজেপিয়ে ক'লে আপোনালোকে উৰি আহিছে নেকি বুলি ক'লে আৰে গুৱাহাটীৰ পৰা আমি ফ্লাইটত যাওঁ কলকাতা আমি উৰি যাওঁ কলকাতালৈকে তাৰমানে হ'ল নেকি মানে গুৱাহাটীৰ পৰা কলকাতালৈকে যাবলৈ ৰাস্তা নাই নেকি সেইটো কথা নহয় নহয় ৰাস্তা আছে কিন্তু সময়মতে যাবলৈ আমি ফ্লাইটত গৈছো সেইটো কথা নহয় আজি আমি এই ৰাস্তাত আহিছো কিন্তু আমি নাচি আহিছো সেইটোৱে কথা ডিফাৰেন্স সেইটোৱে তাৰমানে বিজেপিৰ যিটো উন্নয়নৰ যিটো ডেফিনেশ্যন এইটো বেলেগ আৰু এটা শান্তি যিটো এগ্ৰিমেণ্ট 6 আৰ্মড অৰ্গেনাইজেশ্যন ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট ভিতৰত যিটো শান্তি চুক্তি যিটো সেইটো কথা মই এইটো কম যে প্ৰথমত যেতিয়া অমিত শ্বাহ আহিছে দেনগাঁৱত সেই তেতিয়া কাৰ্বি আংলং ৰাইজে আশা কৰিছে যে আৰ্টিকল 244A ইমপ্লিমেণ্ট হ'ব বুলি আশা কৰিছে কিন্তু নহল এই নোহোৱা কাৰণতে যিবিলাকে আৰ্মড অৰ্গেনাইজেশ্যন আছে এখেত আলোচনা কৰাত জাগাৰ পৰা উঠি আহি ডিফুলৈ ঘূৰি আহিছে সেই তেতিয়া আমি কৈছো যে শান্তি চুক্তিত not more than 244A not less than 244A হ'ব লাগে বুলি আমি কৈছিলো কিন্তু বিজেপি দলে ফোর্সফুলি বাই ফোর্স শান্তি চুক্তি এগ্রিমেন্ট কৰাই দিছে আৰু এই শান্তি চুক্তিত আজি দিনত আমি দেখিছো 10 seats open for all হেতু ধাৰা আমি দেখিছো 10 seats open for all মানে আপুনি কেৰালাত পৰা আহিলেও ইউপিত পৰা আহিলেও তামিলনাডুৰ পৰা আহিলেও তো ইয়াত ইলেকশন কন্টেস্ট কৰিব পাৰিব হেতুৱে নেকি আমাৰ শান্তি চুক্তিত হেতু আমি বিচাৰিছিলো নেকি হেতু নহয় গতিকে এই যিটো ডেভেলপমেন্ট বা উন্নয়ন হেতু কথা ওলালে আপোনালোকে মাত্ৰ ইলেক্টেড মেম্বাৰ সকলৰ উন্নয়ন হৈছে আৰু ধনী মানুহ সকলৰ উন্নয়ন হৈছে আৰু চাকৰিৰ কথা কৈছে চাকৰি পাইছে কোনে পাইছে ইলেক্টেড মেম্বাৰ সকলৰ পৰিয়াল সকলে পাইছে আপুনি আজি দিনত আপুনি যদি আৰটিআই ফাইল কৰে হেকে পাব আপোনালোকে দেখিছে নেকি এনেকুৱা মানুহ যিজন মানুহে খেতিয়ক পৰিয়ালৰ পৰা আহিছে নিজৰ শক্তিৰ পৰা উঠি আহিছে এনেকুৱা মানুহ পাইছে নেকি চাকৰি পোৱা নাই যাৰ হাতত টকা পইচা আছে যিজন মানুহে ইলেক্টেড মেম্বাৰ সকলৰ পৰিয়াল এখেত পাইছে আৰু যিবিলাকে দুখীয়া মানুহ পইচা ধাৰ কৰি চাকৰি কিনিবলৈ চেষ্টা কৰিছে এজনক আমাৰ ফ্ৰড মানুহ কিছুমান আছে সেইজনে খাই দিলে এইবিলাক মানুহে খাই দিলে ফৰেষ্ট ডিপাৰ্টমেণ্টত শুনিছে নিশ্চয় শুনিছে কিছুমান ফ্ৰড মানুহ ওলাই আহিছে কেছ ফৰ জব সেই কথা লৈ পেলাই দুখীয়া মানুহে কিছুমানে 50,000 কিছুমানে লাখ টকা ডুবি গ'ল শেষ
তে আজি দিনত তুলুৰাম ৰংহাং ডাঙৰীয়া ওলাই আহিছে নেকি যে যিজনে ফ্ৰড মানুহ যিজনে দুখীয়া মানুহ টকা খাই দিলে এইজনক একশন ল'ব লাগে বুলি ওলাই আহিছে নেকি ওলা নাই সেইটোৱে স্লোগানটো ভাল না খানে দুংগা না খাউংগা কিন্তু আসল কথা হৈছে হাম খাएंगे लेकिन आम आदमी को खाने नहीं दूंगा সেইটোৱে কথা